হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি এটা নতুন ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিছোঁ আৰু ইয়াৰ ৰাতিপুৱা লাল চাহেৰে মোৰ দিনটো আৰম্ভ কৰিছোঁ। আৰু এতিয়া মই বনাব লৈছোঁ এইফালে ব্ৰেকফাষ্টৰ কাৰণে আলু পৰঠা আৰু এইফালে চাহ উঠাই দিছোঁ। যিহেতু আজি ছানডে হয় সেইকাৰণে ভাবিছোঁ আলু পৰঠা খাওঁ আৰু এয়া বইল কণী আৰু কিবাকিবি আছিলে পৰঠাৰ লগত। আৰু এতিয়া মই ফটাফটছে ব্ৰেকফাষ্টটো কৰি লওঁ। তাৰপিছতে দুপৰীয়াৰ কাৰণে ইয়াত চিকেন আনিলে আৰু চিকেনখিনি ভাবিছোঁ অকণমান মেৰিনেট কৰি থওঁ। তাৰ কাৰণে মই 2 চামুচ দৈ আৰু এয়া আদা নহৰু পেষ্ট, এইফালে হালধি গুড়ি আৰু ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, গৰম মছলা, যি আছে আপোনালোকৰ তাত পেকেট মছলা ইয়াত অলপ এড কৰিব পাৰে আৰু ইয়াত চিকেন মছলা। তাৰপিছতে অকণমান ইয়াত নিমখ দি দিছোঁ, বেছি দিয়া নাই, অলপ পিছত আকৌ দিবই লাগিব। অকণমান ইয়াত নিমখ দি লৈ মই ইয়াত এড কৰিছোঁ অকণমান সৰিয়হৰ তেল। আচলতে এনেদৰে মেৰিনেট কৰি মানে খালে বহুত টেষ্টি লাগে, গ্ৰেভিখন বহুত টেষ্টি হয়ো বাৰু। তাৰপিছতে মই 15 মিনিটৰ কাৰণে ফ্ৰিজত এনেদৰে ৰাখি দিম আৰু তাৰপিছত বনাব লৈছোঁ আৰু। ত' এইফালে গ্ৰেভি আৰু এইফালে মই কুকাৰত পোলাও বনাইছোঁ আৰু মই যিহেতু পোলাও কুকাৰতে বনাওঁ, কুকাৰত বনালে কিবা টেষ্টিও লাগে। চ' বহুত গৰম পৰিছে সেইকাৰণে মই খাই লৈছোঁ ডাঠ নাৰিকলৰ পানী আৰু নিজৰ গালখনৰ কাৰণে অকণমান মেৰামতি কৰোঁ বুলিও ভাবিছোঁ লগতে, যিহেতু আজি বন্ধ পাইছোঁ। এইফালে বেচন দি লৈছোঁ, ঘৰৰে হালধি, নেমু টেঙা, এইখিনি মই ভালদৰে মিক্স আপ কৰি ল'ম আৰু মিক্স কৰাৰ পিছত মই এতিয়া ফ্ৰিজত ৰাখি দিম 20 মিনিটমানৰ কাৰণে। তাৰপিছত মই এপ্লাই কৰিম। এইফালে আহি গ'ল এটা মোৰ পাৰ্চেল। এইটো মই লিপষ্টিক দিছিলোঁ, তো চাওঁ কেনেকুৱানো আহিছে বাৰু। আগতেও মই দিছোঁ বাৰু, তো আকৌ এইবাৰ 2টা দি দিছোঁ একেলগে। কেনেকুৱা আহিছে মই দেখাই আছোঁ আপোনালোকক। ঠিকে আহিছে, কিন্তু আগতে চাইজটো অকণমান ডাঙৰ আছিলে, সৰু কৰিলে চাইজটো। একো নাই, হৈ যাব আৰু চলি যাব। তাৰপিছত আকৌ মোৰ এটা নেক্সট পাৰ্চেল, সেইটো আনবক্সিং কৰি দেখুৱাম কি আহিছে আৰু আপোনালোকেও চাই যাব দেই। নিজেই মোবাইল ধৰি খুলিবলগীয়া হৈছে যে, তো অকণমান দিগদাৰ হৈছে, কিন্তু একো নাই। আপোনালোকেও চাই যাওকচোন পাৰ্চেলটো কেনেকুৱা লাগিছে জনাব আৰু আপোনালোকৰ লগতো এনেই শ্বেয়াৰ কৰিছোঁ আৰু। তাৰপাছত এয়া চাওক, জোতা এযোৰ মানে পামচু আৰু ইমান ভাল লাগিছে মোৰ। যিহেতু মই এনেকুৱা ফুল থকা বস্তুবিলাক বহুত বেছি ভাল লাগে। যি দেখিছে আপোনালোকে মোৰ বিচনা চাদৰখনো এনেকুৱা ফুলেই আছে, তো বহুত বেছিয়ে ভাল লাগিছে সঁচাকৈ। মানে আপোনালোকৰ কেনেকুৱা লাগিছে মোক জনাবচোন কমেণ্ট কৰি দেই। মোৰ কিন্তু বিৰাটেই ভাল লাগিছে আৰু কোৱালিটিও ভাল। প্ৰাইচটো ইয়াৰ আছিলে 340 মান কিবা চামথিং আছিলে, 300 কিমান আছিলে আৰু পাহৰি গৈছোঁ মই। সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু কমফৰ্টেবলো হয়। নেক্সট মই এতিয়া ইভিনিং কিবা এটা খাবলৈ মন গ'ল, তাৰ কাৰণে বনাইছোঁ বেচন আৰু পিঁয়াজ। এনেকৈয়ে নিজৰে কিবা এটা ৰেচিপি হয় এইটো মই ক'তো চোৱাও নাই, দেখাও নাই বাৰু। নিজেই কিবা এটা বনাই ল'লোঁ ৰেচিপি আৰু বনাইছোঁ আৰু খাবৰ কাৰণে। তো এয়া এতিয়া চাহ ৰেডি হৈ গ'ল। আজি ভিডিঅ'টো ভাবিছোঁ ইমানতে শেষ কৰোঁ, আকৌ এটা নতুন ভিডিঅ'ৰে লগ পাইছোঁ। বাই বাই।